বন্ধু খবৰ আশা কৰোঁ সকলোৰে ভাল চাগে। আজি মোৰ এই মঙলবাৰ বজাৰ, আজি বজাৰৰ বস্তু এইবিলাকে ঘৰতে থাকি বেপাৰ লাগি আছোঁ। এইবিলাক বাহিৰত যোৱাত থাকি গাঁৱতে বেপাৰ কৰি থকাতে ভাল বুলি ভাবি মানে বেপাৰকে লাগি আছোঁ। এইবিলাক দেখিছে, মই বহি আছোঁ ইয়াত ধুনীয়াকৈ। এইবিলাক এখনে মঙলবাৰ বজাৰ আৰম্ভ আছে। মানুহ কম এতিয়া, লাহে লাহে হ'ব। 2টামান বজাৰ মানুহ ভিৰ লাগিব।